শিক্ষক আৰু ৰাস্তা দুয়োটা একেই, নিজে একে স্থানতে থাকে, কিন্তু আনক লক্ষ্য স্থানত উপনীত হোৱাত সহায় কৰে। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল, সকলো বন্ধু বান্ধৱীলৈ জনালোঁ শিক্ষক দিৱসৰ অলেখ শুভেচ্ছা। লগতে জনাইছোঁ মোৰ শিক্ষাগুৰুসকললৈ অলেখ শুভকামনা আৰু বিচাৰিছোঁ তেওঁলোকৰ পৰা একাজলি আশীৰ্বাদ। তেনেহ'লে বন্ধুসকল, বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। সেইদিনা শিক্ষকজনে আনদিনাতকৈ পুৱা সোনকালে উঠিলে। তেওঁ শুই উঠাৰ আগতে সকলো মানুহে উঠি ঘৰৰ কাম বন কৰাত ব্যস্ত হৈ পৰিল। শিক্ষকজনে শুই উঠি গা পা ধুই স্কুললৈ বুলি ওলাব ধৰিলে। ছাৰে চাহ জলপান খাই উঠি বাইদেউক ক'লে, ছাতিটো দিয়া। বাইদেৱে সেইদিনা ছাৰৰ মাতষাৰত বুজি পালে ছাৰৰ যে অন্তৰখন বহু বেয়াকৈ কান্দিছে। নাকান্দিবইনো কিয়? আজি 40টা বছৰে শিক্ষকতা নিচিনা এটা গধুৰ দায়িত্ব পালন কৰি অৱশেষত তেওঁ আজি বিদায় মাগিব লৈছে। বাইদেৱে ছাৰক ছাতিটো আনি দিয়াত ছাৰে ক'লে, আজি অলপ সোনকালে ওলাই যাওঁ দিয়া। স্কুলখনৰ লগতে গাঁওখন এপাক ঘূৰি আহিম। নাজানো কেতিয়াবা আকৌ পুনৰ সেই স্কুলখন অথবা গাঁওখনলৈ যাবলৈ পাৰিম নে নোৱাৰিম। কথাষাৰ শুনি বাইদেউৰ দুধাৰি চকুলো বৈ আহিল। ছাৰে হাতত ছাতিটো লৈ চাইকেলখনৰ ওচৰ পালেগৈ। ছাৰে এবাৰ ঘৰখনলৈ ঘূৰি চালে। ছাৰে দেখিলে ছাৰৰ ল'ৰা ছোৱালীকেইটাই ঘৰখন ধুনীয়াকৈ সজাই পৰাই তুলিছে। ছাৰে চাইকেলখনত উঠি স্কুলৰ ফালে ৰাওনা হ'ল। ছাৰে গাঁওখন গৈ পোৱাৰ লগে লগে চাইকেলখনৰ পৰা নামি খোজকাঢ়িব ধৰিলে। ছাৰৰ এনে লাগিল যেন গাঁওখনতে থাকি যাব গোটেই জীৱনভৰৰ কাৰণে। লাহে লাহে ছাৰে অনুভৱ কৰিলে ছাৰৰ যে বুকুখন গধুৰ হৈ পৰিছে। আজি বিদায় বেলাত ছাৰে কাক কি ক'ব, কাক মাত দিব, কাক কি উপদেশ দিব, এইবোৰ কথাই ছাৰৰ মনত বৰকৈ আমনি কৰিছে। তেনেতে ছাৰে দেখিলে দুজনমান মানুহ আহি ছাৰৰ কাষ পালে। মানুহকেইজনে ছাৰক মাত দিলে যদিও ছাৰে অন্য দিনাৰ দৰে তেওঁলোকক মাতষাৰ দিব পৰা নাই। ছাৰে তেওঁলোকক কিবা এটা ক'ব খুজিছিল যদিও ক'ব নোৱাৰিলে। মানুহকেইজনেও ছাৰৰ লগত কথা পাতি পাতি স্কুলৰ ফালে খোজ দিলে। কিছু সময় পাছত ছাৰে লক্ষ্য কৰিলে এজন দুজনকৈ ছাৰৰ লগত গোটেই গাঁওখনৰ মানুহবোৰ স্কুলৰ ফালে খোজকাঢ়ি আগবাঢ়িব লৈছে। ইমানবোৰ মানুহ কেতিয়ানো ছাৰৰ কাষ পালেগৈ ছাৰে একো গমকে নাপালে। এটা সময়ত ছাৰ গৈ স্কুলখনৰ গেটত উপস্থিত হ'ল। ছাৰক আদৰণি জনাবলৈ স্কুলৰ ল'ৰা ছোৱালীৰ লগতে গোটেই অঞ্চলৰ মানুহবোৰ ৰৈ আছে। দৃশ্যটো দেখি ছাৰৰ চকুলো বৈ আহিল। তেনেতে এজনী কণমানি ছোৱালী আহি ছাৰৰ ভৰিখন ধুৱাই দিলে আৰু এজনী ছোৱালীয়ে আহি গামোচা এখনেৰে ছাৰৰ ভৰিখন মচি দিলে। মানুহখিনিয়ে ছাৰক পোনে পোনে কমন ৰুমলৈ লৈ গ'ল। কমন ৰুমটোত ছাৰৰ কাৰণে এখন চকী সুন্দৰকৈ সজাই থোৱা আছে। ল'ৰা ছোৱালীখিনিয়ে নি ছাৰক তাতে বহালে আৰু বিদায় বেলাত ছাৰৰ বিষয়ে দুই এষাৰ ক'বলৈ ধৰিলে। কোনো এজনে নিজৰ কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। কোনোবাই যদি এষাৰ ক'লে, কোনোবাই দুষাৰি ক'লে, তাৰপিছত উচপি উঠিল। কিছু সময়ৰ পাছত ছাৰে দেখিলে কমন ৰুমটোত কোনোবাই কোৰাজ গোৱাৰ দৰে উচপনিৰ শব্দৰে ভৰি পৰিছে। সেই সময়ত ছাৰে একো ক'ব নোৱাৰিলে। ছাৰে গম নোপোৱাকৈ কেতিয়ানো ছাৰৰ উচপনি ওলাই গ'ল ছাৰে সেইটোও গম নাপালে। এটা সময়ত উচপনি শব্দ কিছু কমাত ছাৰে সকলোকে উদ্দেশ্যি ক'লে, জীৱনৰ আটাইতকৈ বেছি সময় এই স্কুলখনৰ লগতে আপোনালোকৰ মাজতে পাৰ কৰিলোঁ। এদিন দুদিন কৰি কেনেকৈনো আজি বিদায় বেলা আহি পালে গমকে নাপালোঁ। জীৱনত বহু ল'ৰা ছোৱালীক শিক্ষা দিলোঁ, বহু মানুহক উপদেশ দিলোঁ, সদায় সকলোৰে লগত হাঁহি মাতি কথা পাতিলোঁ, কিন্তু আজি বিদায় বেলাত ছাৰে আৰু একো ক'ব নোৱাৰিলে। মাত্ৰ ছাৰে হুক হুকাই কান্দি উঠিল। ছাৰে হুক হুকাই কন্দা দেখি গোটেই মানুহবোৰো কান্দি উঠিল। নুঠিবইনো কিয়? সকলোৱে জানে
স্কুলখনত ছাৰে যোগদান কৰা দিনাৰ পৰা কোনোদিনে কাকো বেয়াকৈ কোৱা নাই। ছাৰৰ কৃপাত আজি স্কুলখনৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকল কিছুমান ডক্তৰ, কিছুমান ইঞ্জিনিয়াৰ, কিছুমান ভাল ব্যৱসায়িক, কিছুমানে ভাল চাকৰি কৰে, কিছুমানে দেশৰ সেৱাত বৰ্তি আছে। সেই সকলোবোৰতো ছাৰৰ ত্যাগৰ ফলতে হৈছে। ছাৰে কান্দি থকা দেখি দুজনমান পুৰণি ছাত্ৰ ছাত্ৰী গৈ ছাৰক চকীখনত বহাই দিলে। ছাৰে কোনোমতে নিজৰ চকুলো বন্ধ কৰিছিল যদিও বুকুত কিবা এটা শোকে খুন্দা মাৰি ধৰিছিল। সেইদিনা অঞ্চলটোত এনে লাগিল যেন গাঁৱৰ পৰা বহুত ডাঙৰ সম্পদ এটা নোহোৱা হৈ যাব ধৰিছে। এটা সময়ত ছাত্ৰ ছাত্ৰীসকলে ছাৰক খাবৰ কাৰণে কিবা কিবি আনি দিলে। ছাৰে কিন্তু একো খাব নোৱাৰিলে। ছাৰে পুনৰ বহাৰ পৰা উঠি সকলোকে উদ্দেশ্যি ক'লে, আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। চাওঁতে চাওঁতে বয়সে তিনিকুৰি পাৰ কৰিলে। কিছু কথা মনত নথকাও হৈছে। যদি কেতিয়াবা কাৰোবাক দেখা পাই চিনি নাপাওঁ তেনেহ'লে মাতখাৰি দি যাব। কথাষাৰত যেন ছাৰৰ গভীৰ সুখ সোমাই আছে গম পোৱা যায়। মিটিংখন শেষ কৰি ছাৰে স্কুলখন এপাক ভালদৰে ঘূৰি চালে। নিজ হাতেৰে গঢ়া স্কুলখনৰ পৰা আজি বিদায় মাগিছে। ছাৰে স্কুলখনৰ পৰা ওলাই যেতিয়া গেটৰ সন্মুখ পালে, গেটৰ সন্মুখত ছাৰে আঁঠু কাঢ়ি এটা সেৱা জনালে। ছাত্ৰ ছাত্ৰীসকলে ছাৰৰ বিদায় বেলাত এখন গাড়ী সুন্দৰভাৱে সজাই তাত ছাৰক বহাই লৈ ঢোল তাল খোল নেগেৰাৰ সৈতে ছাৰৰ ঘৰৰ অভিমুখে ৰাওনা হ'ল। এটা সময়ত গৈ সকলোৱে ছাৰৰ ঘৰত উপস্থিত হ'ল। ছাৰক ঘৰখনত থৈ যেতিয়া ঘূৰি আহিল, কোনো এজন ছাত্ৰ ছাত্ৰীয়ে ছাৰক ভালকৈ মাতষাৰ দিব নোৱাৰিলে। সকলোৱে ছাৰৰ ভৰিত সেৱা কৰি এটা আশীৰ্বাদ লৈ বিদায় মাগিলে। আজিকালি ছাৰ ঘৰতেই থাকে। গোটেই দিনটো স্কুলৰ জীৱনৰ স্মৃতিবোৰ মনত পেলাই অতীতৰ বুকুৰ মাজলৈ সোমাই পৰে। কেতিয়াবা যদি সময় পায় স্কুলখনৰ ফালে ছাৰে এপাক মাৰি আহে। পাৰিলে দুই এজনক ভাল উপদেশ দিয়ে, দুই এজনক ভাল কথা কৈ আহে। যিদিনা ছাৰে তেনেকুৱা কৰি আহে সেইদিনা ছাৰৰ মুখত জিলিকি উঠে জীৱনৰ আটাইতকৈ সুন্দৰ হাঁহিটো। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। যদি বন্ধুসকল আপোনালোকে যদি মোলৈ এনে কাহিনী পঠাব বিচাৰে তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰ আৰু ইমেইল ID দিয়া আছে। আপোনালোকে তাতেই পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। আৰু বন্ধুসকল, আপোনালোকে আপোনালোকৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।